মৰ্নিং 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 মই আজি তহঁতক কৰোণা ভাইৰাছৰ কেইটামান প্ৰশ্ন সুধিম, তহঁতে উত্তৰ দিব পাৰিবি নাই? বৰ সুন্দৰ কথা এফালৰ পৰা বৈ যায় যে কৰোণা ভাইৰাছ কেনেকৈ উৎপত্তি হৈছিল আৰু কিয় গোটেই পৃথিৱীতে বিয়পি পৰিলে। খালি তহঁতে মোৰ মান সন্মান চব খালি আৰু ঐ মই তহঁতক ভালকে শিকাইছিলো নাই? তহঁতে এইবোৰ কোনে শিকাইছে ঐ? একদম চুপ থাক, ফকুতীয়া কথা ক'বলৈ নাহিবি। ঐ এবাৰ তই উত্তৰ দে। তই ক কৰোণা ভাইৰাছৰ সময়ত কি কি সাৱধানতা মানি চলিব লাগে? কৰোণা ভাইৰাছৰ সময়ত 2 মিটাৰ মান আঁতৰে থাকিব লাগে। বাস ধুনীয়া উত্তৰ দিছ। আৰু ক, আৰু কি কি জান ক? ঘৈণীয়েক বোলে ঘৰৰ পৰা বাহিৰত গ'লে আঁতৰে থাকিব লাগে। যদি ওচৰে পাজৰে থাকে তেতিয়া কৰোণা ভাইৰাছ অহাৰ সম্ভাৱনা থাকে, কিন্তু ঘৰত থাকিলে সম্ভাৱনা নাথাকে। আৰু ছাৰ কৰোণা ভাইৰাছৰ সময়ত হাতত এখন স্লিপ ৰাখিব লাগে। ক'ৰবাত গ'লে সেই স্লিপখন দেখাই দিলেই আমাক কোনো একো কৰিব নাই। সেই স্লিপখন হ'ল ঘৰলৈ বস্তু অনা স্লিপ। সেইখন বস্তু আমাৰ হাতত ৰাখিব লাগে। এই বুৰ্বকবিলাকক কোনে পঢ়ায়? মই নপঢ়ো, যামগৈ যা। Bonk.